মোর শালপতি গতে ইগতে ঘর হব নাকি এই ইগতে হব ওই শালপতি আছে না নাইতে ও শালপতি শালপতি এইয়া শালপতি দেখোন ওই পৰা কেংকে বাৰু বাৰু তইনো দুৰ্ভাগ্যবশত মোৰ ঘৰটো কেংকে বিচাৰি উলিয়ালি এই নকবি আৰু বুঝছা এই তোমাৰ পুৰাণী ঘৰত দিছিলাম ওতে কথাই পুলিচ এই মোক পায়া চৰহে নাপায়া খাই ধৰিয়ে ৰাখছি মই আৰু বুদ্ধি কৰি কইলাম মই কাম কৰা মানুহ খাই হেংকা কৰে চাৰি দিন বুঝছা তাৰ পাছত গতাই মানুহ পুচিয়া এক পুচং অক পুচং হেংকা কৰে আহিয়ে ওলাই লম নহলে তো আজি মৰি গেলম দে দুৰ্ভাগ্যবশত মৰলিতো মই তোক আজি দেখাই নাপালো হয় কিনো কথাগিলা কৈ আলহী মানুহ ইমাননো বেয়াকে ক'ব পাৰে নে আপুনি ই কোনি নতুন আলহী নেকি নতুন দেখা পাইছা কাৰণে হে আপনি নগৰ পাইছি মই বঙাইগাঁৱৰ পৰা আহিছম সেই বঙাইগাঁৱৰ পৰা আপনি আমাৰ ঘৰ পাইছি আপনি কিবা কামত আহিছি নেকি নহয় ই মোৰ শালপতি নমস্কাৰ মই হাই শালপতি হম মোৰ নাম পোছা হাই মানুহকেইটি আদৰতে ডাকাই মোক খাচা মই পাছে কোনোদিনই নকম মিছা এর আর মোর দোষা কোথায় কি এর পিগো গেল মুড়িয়া মোরা পিগো গেল মোক লাঠি মারিয়া পালিয়া হাই দুঃখতে আইসং এই লগত থাকিবা এই দে এতিয়া সেইগিলা কথা বাদ দি এতিয়া তই অলপ ভালকে জিৰে হতেলো হয় দিয়ক এনেকে থিয়া হৈ থাকবো নেকি ইমান দূৰৰ পৰা আহিছি ভাগত দুখৰো কথা আছে নহয় বহিব বলক এই ৰচোন তই এতে জেংকে তেংকে থাকো বুলি কলিয়ে থাকবে নৰে ৰচোন আমার এতে থাকা মানুহ বহুত আছে আমার ঘর বহুত গিতা যদিও মানুহ বহুত গিতা আপনি কি থাকবো এতে হ'ব দে থাকিবা নিদি যখন আৰু নাথাকম আমি গরিব মানুহ যতে ৰাতি হতে কাটি আমি থাকিম আৰু কৰবাত কিবা কাম কৰিয়া ৰচোন বাপা কেন হেনকে কৈছা ইমান দূৰৰ পৰা মানুহজন আহিছি বহিভায়ে পোৱা নাই থাকক ৰচোন দে ভাই তই আকৌ বুজি নাপায় এই মানুহটোক এতিয়া বহি পেলাই গধলা কৰিলি সি যাব কেনকে এই নাথাকম ঐ শালপতি আইতা তোৰ লগতে একটা কথা আছে